গোটেই হালধি পেলালে। Welcome back to my channel, Priyanka's Vlog. আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ'তে মোৰ নিজৰ চেলেঞ্জ হয়। আজি মই ঘৰৰ সকলো কাম মই মেখেলা চাদৰ পিন্ধি কৰিম। মাৰ কোনো হেল্প নোলোৱাকৈ ভাত বনোৱাৰ পৰা দালি বনোৱা সকলোৱে চাই থাকিব ভিডিঅ'টো শেষলৈ। মই চেলেঞ্জটো কমপ্লিট কৰিব পাৰোঁ নে নোৱাৰোঁ। Ready? Ta-da! এয়া দালি ভিজাই থৈ দিছিলোঁ। এতিয়া দালিখিনি ভালকৈ ধুই কুকাৰত দি দিম। পানী কম হ'ল আৰু অকণমান দিছোঁ দেই। হালধি দিলোঁ অকণমান, নিমখ, দালি তুলি দিলোঁ। এতিয়া আছে চাউলখিনি ধুম। চাউলখিনি অকণমান ভিজাই থৈছোঁ কোমলিবৰ কাৰণে। তাৰপিছত এতিয়া মই ভাতৰ কাৰণে চাউল কুকাৰত দিওঁ। মাহঁতে কেতিয়া ভাত খাব খোৱা আৰু। পানী এয়া নীলাজী দেউতাৰ কাৰণে ভাজিব লৈছোঁ। এয়া দেউতাৰ কাৰণে নীলাজী ভাজিব লৈছোঁ, কাৰণ দেউতাই আলু খাব নোৱাৰে, দেউতাক আলু নিদিওঁ। এয়া তেলখিনি গৰম হ'ব দিছোঁ।
গ'ল এতিয়া আৰু মোৰ কাৰণে সৰু আলু ভাজি কাৰণ আজি শনিবাৰ আমি সদায় শনিবাৰ নিৰামিষে খাওঁ সেইকাৰণে আজি চিম্পুল খানা দুটাৰ ভাজি হৈ গৈছে এতিয়া এইখিনি উঠাই থ'ম এতিয়া দালি ইফালে দালি হৈছে আৰু ইফালে ভাজি ঢাকি থৈ দিওঁ অকণমান এইখিনি এয়া আমাৰ দালি হৈ গ'ল ফাইনেলি যি দালি ভাত ভাজিৰ পৰা আৰম্ভ কৰি আজি মই চব কৰিলোঁ বেলি আৰু ভালুক ভাত দিওঁ আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বেলি